प्रशासन रेंजार डीएफओ এই সকলোৰে আন্তৰিক সহযোগিতা আমি পাইছোঁ আৰু জিলা প্ৰশাসনৰ সহযোগিতাতেই আমি এইখিনি যেনেকৈ নহওক তেওঁ থকা দিনত অন্তত নিৰাময় কৰি উত্তৰ গুৱাহাটী তথা উত্তৰ গুৱাহাটী আমিন গাঁও অঞ্চলক মানে দুৰ্গতিৰ পৰা আমি আৰম্ভতে সকীয়াই দিছিলোঁ প্ৰথম অৱস্থাত ইয়াত কোক ইণ্ডাষ্ট্ৰি আদি হওঁতে বা ইয়াত যেতিয়া ইণ্ডাষ্ট্ৰিয়েল এৰিয়া ডিক্লেয়াৰ কৰা হয় আমি আইনটিৰ পিনৰ পৰা কৈছিলোঁ যে এই অঞ্চলটোক আচলতে এটা শিক্ষাৰ অঞ্চল হিচাপে কৰিলে বা ইয়াৰ যদি আইআইটিৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত আন ধৰণৰ শিক্ষানুষ্ঠান আদি কৰাহেঁতেন হয়তো ভাল আছিলে। ইতিমধ্যে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হৈ গ'ল আৰু ইয়াত বিভিন্ন ধৰণৰ উদ্যোগ আহি পৰিল আৰু সেইবোৰৰ প্ৰতিফল বা সেইবোৰৰ সুফল আমি ইতিমধ্যে দেখিবলৈ পাইছোঁৱেই। দ্বিতীয়তে আৰ্বানাইজেশ্যনৰ লগে লগে আমি দেখিবলৈ পাইছোঁ ইয়াৰ যিটো জল নিষ্কাশন অৱস্থা আছিলে প্ৰণালী আছিলে সেইটোৰ বিভিন্ন প্ৰতিকূলতাৰ সৃষ্টি হৈছে আৰু মোৰ ধাৰণা ব্যক্তিগতভাৱে যিখিনি দেখিছোঁ যে হয়তো গুৱাহাটীৰ ভৰলু সমন্বিত যিটো বানপানীৰ অৱস্থা উত্তৰ গুৱাহাটীৰ অৱস্থা হয়তো তাতকৈ আৰু বেয়ালৈ যোৱাৰহে সম্ভাৱনা দেখা গৈছে আৰু যদিহে আমি ইমান এটা বিপৰীত দিশত নি পেলাই এনেকুৱা এটা বিপদসংকুল অৱস্থালৈ আমাৰ পৰ্যবেক্ষিত কৰিছোঁ এইটো বৰ দুৰ্ভাগ্যৰ বিষয়। শিক্ষানুষ্ঠানসমূহৰ ভূমিকা আছে কিন্তু মোৰ অতিশয় এটা আগ্ৰহ বা এটা আবেদন যে জিলা প্ৰশাসনে এতিয়া যাতে শ্ৰীযুত বৈশ্য ডাঙৰীয়াৰ সহযোগিতাত বা তেখেতৰ নেতৃত্বত এটা যাতে সুৰক্ষা পৰিৱেশ সুৰক্ষাৰ যিটো প্ৰচেষ্টা সি যাতে ভালদৰে ঠন ধৰি উঠে আৰু তাৰ পৰা যাতে আমি ফলশ্ৰুতি পাব পাৰোঁ যাতে পৰৱৰ্তী অনুষ্ঠানবোৰত আমি যেতিয়া সম্বৰ্ধনা লওঁ আমি তেতিয়া সেইটো গৌৰৱেৰে ল'ব পাৰোঁ যে কিবা এটা কৰা হৈছে। নহ'লে ইয়াত মই যিটো ধৰণে দেখিছোঁ ইয়াৰ এনক্ৰচমেণ্টটো বাৰু এইটো এটা বেচৰকাৰী বিষয় কিন্তু চৰকাৰীভাৱেও যিবোৰ হৈ আছে আমাৰ বৰ দুৰ্ভাগ্যৰ বিষয় যে যিবোৰ কাম আমি কৰোঁ তাৰ ফলশ্ৰুতিবোৰ আমি বৰ ভালদৰে উপলব্ধি নকৰি বহু ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়তহে আমি তাৰ দুৰ্ভাগ্যজনক পৰিণতিবোৰ দেখি পেলাই সচকিত হওঁ বা আমি তেতিয়া তাৰ আক্ষেপ কৰোঁ। উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সংস্থাই বিশেষ একো কৰিব নোৱাৰে কাৰণ ইতিমধ্যে যোৱা 2 দশকত বিভিন্ন এনেকুৱা চেষ্টা কৰা হৈছে আৰু আমি কিছু পৰিমাণে টেকনিকেল দিশৰ পৰা সহায় কৰিবলৈ আমি প্ৰস্তুত আমি চেষ্টাও কৰিছোঁ কিন্তু সামগ্ৰিকভাৱে এইটো এটা আনুষ্ঠানিকতা নহয় এইটো এটা অতি জটিল এটা প্ৰচেষ্টাৰ বিষয় য'ত প্ৰত্যেকজনৰ সহযোগ লাগিব। আপোনালোকে মন কৰিব এতিয়া কলম লৈ পেলাই তাৰ এটা স্থানীয় NGO গ্ৰীণ পুলিচ বুলি এটা ব্যৱস্থা কৰিছে তেওঁলোকে প্ৰত্যেক দেওবাৰে কলম নদীখন পৰিষ্কাৰ কৰে তাৰ পানীৰ বিভিন্ন দিশবোৰ চাই প্ৰশাসনৰ লগত সহযোগিতা কৰে এনেকুৱা কিছুমান স্পৰেডিক কিছুমান অ'ত চেষ্টা চলি আছে সেইটো আটাইতকৈ ডাঙৰ কথা। মোৰ আগৰ বক্তাসকলে কৈছে যে চন্দ্ৰ মোহনে কৈছে সেই অনুষ্ঠানৰ নামত আমি অকল আজি এটা দিনটো উদযাপন কৰি আমাৰ দায়িত্ব সামৰিলে আচলতে আমাৰ কামটো নহয়। সেই ক্ষেত্ৰত আমি যিখিনি পদক্ষেপ ল'ব লাগে বা যিখিনি কাম কৰণীয় আছে প্ৰত্যেকে যদি আমি কৰি যাওঁ তেতিয়া আমাৰ যি উদ্দেশ্য সেইটো সফল হ'ব। মই বিশেষকৈ আমাৰ নেপালক ধন্যবাদ দিছোঁ এইটো ক্ষেত্ৰত আমাৰ কিষাণপুৰ শইকীয়া সম্বন্ধিত আমাৰ মুহূৰ্ত আছে আমাৰ গোটেই টিমটো তেওঁলোকে 2017 চনত এই অনুষ্ঠানটো গঠন কৰিছিলে চালুকীয়া অৱস্থাত আছে বুলিয়েই ক'ব লাগিব কিন্তু তথাপি তেওঁলোকে হাতে কামে এই পৰিৱেশ সুৰক্ষাৰ বাবে যিখিনি কৰিছে তাৰ জ্বলন্ত প্ৰমাণ হৈছে আজি আমাৰ ডক্টৰ কিষাণপুৰ শইকীয়াই
যিটো প্ৰেজেণ্টেশ্যন দিলে আপোনালোকে ভালকৈ মন দি শুনিছে নাই বা দেখিছে নাই মই নাজানো, কিন্তু কথাটো হৈছে কি কিমান ভয়াৱহ আমাৰ পৰিস্থিতি হৈ আহি আছে সেই কথাবিলাক আমি আমাৰ যিটো অডিঅ' ভিডিঅ' ক্লিপিং এইটো দেখিলে আমি নিশ্চয়কৈ অনুধাৱন কৰিব পাৰোঁ। আমাৰ ব্যৱহাৰ কৰি পেলাই বস্তু জমা কৰে বা বান্ধিবলৈ পুনৰ ব্যৱহাৰ কৰোঁ, এইকেইটা আছে। গঢ় লৈ উঠিলে তাৰপৰা দেখিছোঁ এটাতো চিমনি নাই। আমি আমাৰ স্মাৰকপত্ৰটো সেইটো উল্লেখ কৰিছোঁ, কোনো এটা চিমনি নাই। যিকেইটা চিমনি আছে আমিনগাঁও অঞ্চলত সেই উদ্যোগ প্ৰতিষ্ঠানকেইটাৰ চিমনিটো 10 ফুট 20 ফুটলৈকে যিটো হ'ব লাগে 60 ফুট। 60 ফুটৰ চিমনিত লাগে বুলি আমি আমাৰ প্ৰতিষ্ঠানকো লৈ উপযোগী নহয় বুলি প্ৰমাণ হয় তেন্তে অতি শীঘ্ৰে উপযুক্ত পৰিৱৰ্তনৰ ব্যৱস্থা কৰিব লাগে। প্ৰাকৃতিক প্ৰতিষ্ঠানকো লৈ বিভিন্ন উপায়তো যদি আন্তৰিকতা থাকে আৰু যদি সকলোৱে যদি কৰিব বিচৰা যায়, যদি আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকেই ব্যক্তিগতভাৱে